হে গাইজ হেপী নিউ ইয়াৰ সকলোকে। আজি হৈছে 2023 শেষৰটো দিন। মোৰো এইটো 2023 শেষৰটো ভিডিঅ' হ'বলৈ গৈ আছে। মোৰ 2023 চনটো বাৰু ঠিকেই গ'ল, কিছুমান সপোন পূৰণ হ'ল, মোৰ চেনেলটো 3000 ছাবস্ক্ৰাইবাৰ হ'ল। তো আপোনালোকৰো 2023 চনটো কেনেকুৱা গেল কমেণ্ট এটা কৰি জনাব। মোৰো সিমান এটাও ভাল দিন যোৱা নাই, কেতিয়াবা দুখো গৈছে, কিন্তু সেই দুখটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰোঁ বাৰু। বাকী আজিৰ ভিডিঅ'টোত বম ডাঙৰ খানা এটা আছে আমাৰ গাঁৱৰে লগৰ ল'ৰাকেইটা এটি, কিন্তু খানাটো হ'ব ৰাতি, এতিয়া নহয়। এতিয়া কিনো কৰোঁ অলপ চাই লওক ভিডিঅ'। প্ৰথমে বাইকখনত তেলটো ভৰাই লওঁ, তাৰপিছত পুতুতকৈ বাইদেউহঁতৰ ঘৰৰ পৰা একবাৰ আহোঁ, ভাগিনকো কিবা এটা দি আহোঁ 31 ডিচেম্বৰ হিচাপে। তো আহি পালোঁ ভাগিনহঁতৰ ঘৰ। এইফালে আছে ভাগিন আৰু এইফালে আমি গল্লা খাই আছোঁ, ভাগিন আৰু মই। এইফালে আছে কমলা টেঙা, আৰু কমলা টেঙাটো বাইদেৱে এনেকৈ খাব দিছে, জ্বালা আৰু নিমখৰ লগত খাব দিছে, একদম মজা লাগব। আৰু এইফালে আপেল আছে, আৰু এই বছৰটোত ভাগিনক কি দিব পাৰছোঁ কি দিব পৰা নাই নাজানো, কিন্তু আজি 31 ডিচেম্বৰৰ দিনা এইটো আনি দিছোঁ, আৰু এই টুলখন আনি দিছোঁ, আৰু এই বাল্টিংটো আনি দিছোঁ। একদম মজাকৈ খেলি থাকবি দে। কিবা বুজি পাইছে নে কমেণ্ট কৰি জনাব। মানে তাই বুজি পাইছে নে কি কৈছা হা? তাই বুজি পাইছি বোলে, মানে কৈছি হেপী নিউ ইয়াৰ 2024, সকলোৱে ভালে থাক, মামাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সাজিদ ভাই। এতিয়া একবাৰ পথাৰৰ পৰা আহোঁ। তুমি যাবা না পথাৰত? তুমি পথাৰত যাবা না? আহাতে যোৱাচোন, আহা মই যাওঁ। তো বাইদেউহঁতৰ ঘৰৰ পৰা আহি ডাইৰেক্ট বজাৰত আহিলোঁ খানাৰ বজাৰ কৰিব, আৰু আজিৰ খানাটো হ'ব আমাৰ একদম চিকেন আছে। তো 2023 চনটো আজি চিকেনেৰে বিদায় দিম বুলি ভাবিছোঁ। আজিৰ খানাটোত আমি 5জন টোটেল মানুহ, আৰু একদম ৰেডি কৰি লৈছোঁ। আৰু আজিৰ খানাটো খাম আমাৰ একদম পথাৰৰ মাজত, আমাৰ কাষতে এখন পথাৰ আছে, আৰু সেই পথাৰখনৰ মাজত খাম। ভাইত বলতে লৈ আগতে কি চাই আছে? বলক গাইছে গৈ থাকোঁ এতিয়া। তো পুৰা একদম টানি টোপলা বান্ধি লৈ আহিছোঁ, পথাৰৰ মাজত খাম আজি খানাটো, একদম মজা লাগিব। তো আহি পালোঁ আমাৰ লোকেশ্যন, আৰু এইখন পথাৰ হয়, আৰু এই পথাৰখনৰ একদম মাজত আহিছোঁ আমি, আৰু একদম লাইট চাইট দি পুৰা একদম দিনান কৰি থৈ দিছোঁ, ইহঁতক কামত লাগে থৈ দিছোঁ। আজিৰ আইটেম কি ভাই? বেলেগ আইটেম হাতীৰ চানা, হা ব্ৰইলাৰ এটা আনছে 2 কিলো ওজনৰ, সেইটোৱে হাতীৰ চানা নেকি? হা চালা দে গাইছ, ইহঁতক কামত লাগে দিছোঁ। আৰু মই খৰি বিচাৰিব যাওঁ অলপমান, এখন প্লাষ্টিক আনছোঁ, এই প্লাষ্টিকখন ওপৰত টানি দিম, একদম মজা লাগিব খানাটো খাই। মই খৰি বিচাৰিব যাওঁ, মই 2ডালমান খৰি আনো, মানে খৰিটো আমি ব্যৱস্থা খৰিৰ কৰাই নাই বৰ্তমান। তো খৰিটো আমি 2জনে বিচাৰিব যাম, খৰি আনিম, তাৰপিছতে ভাত আঞ্জা ৰান্ধিম, ইহঁতক এই কামখিনি কৰিব দিছোঁ। আৰু আমি কোনো ধৰণৰ স্পীকাৰ ব্যৱস্থা কৰা নাই, আমি নিজে মুখেদি গান মাৰিম, হয়নে নহয়? গান এটা মাৰি দি ভাই। মজা ভাই, একদম মজা। আৰু আমি আজি মুখেদি গান মাৰি ফেলে আমি আজি এই খানাটো খাম। তো আমাৰ কেম্প ৰেডি, ইহঁতক চৌকাটো খুন্দবা দিছোঁ 2জনক, আৰু আমি 3জনে ভাই, আৰু আমি 3জনে একদম খৰি বিচৰাত লাগো। অলপ খৰি চা ভাই, লাগে এই ৰাতিখান আকলি পথাৰৰ মাজত। তো খৰি চৰি বিচাৰি আনিলোঁ ক'বাৰ পৰা। এতিয়া মেইন কথা জুইকুৰা উঠলি টেনশ্যন নাই, আৰু আগে ভাতটো বহাই ল'ম, তাৰপিছত আমি কি বহাম? আঞ্জা। তো এইফালে কামত লাগি গৈছে একদম, আলু চালাড, আৰু এইফালে পানীৰ ব্যৱস্থা কৰি আছে। তো আমাৰ ভাতটো হৈ গ'ল, এতিয়া আমি আঞ্জাৰ ব্যৱস্থা কৰি আছোঁ। আমি বহাই দিলোঁ পিঁয়াজ। এফালে ভাইটি কাষত একবাৰ দেখাই দিয়া। তো এতিয়া মাংসটো বহাই দিম, দিয়া ভাইটি। মজা। তো খানা পুৰা ৰেডি হৈ আছে, আৰু খানাটো ৰান্ধছোঁ আমি 2023, কিন্তু খাম 2024, মানে খাম 12:10 মানত আমি খানাটো খাম। কিবা এটা ভাল লাগে এনেকুৱাকৈ খানা খাই। আমি 5জন ল'ৰা পথৰ মাজত ওলাই আহিছোঁ, একদম নিজে ৰান্ধি নিজে খাইছোঁ, কিবা এটা বেলেগ ফিল আহি আছে আমাৰ। আৰু এই ৰাতিখন এতিয়া প্ৰায় 10টামান বাজিল চাগে। তো এই 10টামান বজাত কোনেও নাই, আমি 5জনে এনেকুৱাকৈ এটা কেম্প বান্ধিছোঁ, বুজাব নোৱাৰো ভাষাৰে বিদ্যা। হয়তো চিকেন ৰান্ধি আছোঁ, আৰু এইফালে 4জনে বহি আছে, এটা এইবাৰ টোপনিয়ে গ'ল। আমাৰ আঞ্জাখন হৈ গ'ল, আঞ্জাৰ কালাৰ চাওক কি ধুনীয়া কালাৰ হৈছে। আৰু এতিয়া 1-2 ঘণ্টামান জুই পুৱাম, তাৰপিছতে আমি ভাত খাম। আঞ্জাটো ঠাণ্ডা হ'ব নেকি ভাই? ঠাণ্ডা হ'লে উপায় নাই, গৰম কৰিম। আমাৰ অলপ আঞ্জাটো অলপ মানে বহুত এডভান্স বনাই গ'ল, তো একো নহয়, এই খৰিগিলা চেচ হ'ব লাগব জুই পুৱে, তাৰপিছতে আমি ভাতটো খাম। তো বৰ্তমান ৰাতি 12টা বাজি গ'ল, এতিয়া আমি খানাটো ভগাই দি আছোঁ মই বৰ্তমান। তো আঞ্জাৰ কালাৰ চাওক একবাৰ দেখাই দিয়ে এইফালে। তো আঞ্জাৰ কালাৰ চাওক
তহঁতে খাই আছা নেকি ভাত তহঁতে ভাত কিয় খাই আছা একেলগে খাওঁ ৰখ মই খাৱাই নাই দেই তেনেকে ভাল নালাগে দেই আৰু তো এনেকে খাই আছো গোটেইকেইটা বহি একেলগে তোৰ ভাত শেষ হ'ল নাকিলো ভাই ভাত যদি শেষ হৈছে আঞ্জা মজা টেষ্টি হৈছে একদম বাই বাই 2023 যোৱা দিনকেইটাতো গ'লে আৰু 2024 যাতে সকলোৰে ভালে কুশলে যায় তো তাৰে কামনা কৰিলোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো ভিডিঅ'টো বনাইছোঁ 2023 কিন্তু ভিডিঅ'টো চাই আছে আপোনালোকে 2024 তো সদায় নেক্সট ভিডিঅ'ত লগ পাম চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব